17 বিধ চাহ আছে। এইখনত 17 বিধ চাহৰ হিচাপ আছে। গতিকে 17 বিধ চাহ খাবলৈ আপোনালোক আহক, ভুৰুকালৈ আহক। মই বৰ্তমান উপস্থিত আছোঁ চানমাৰীত, আৰু চানমাৰী ফ্লাইঅভাৰৰ তলতে মই উপস্থিত আছোঁ। মোৰ বেক চাইডে আপোনালোকে দেখিছে ভুৰুকা যি এটা শব্দ নহয়, এই ভুৰুকা শব্দটোত এজন ছাত্ৰৰ জীৱনৰ কাহিনী জড়িত হৈ আছে। এই ভুৰুকা শব্দটোত এগৰাকী মাতৃ আৰু পুত্ৰৰ জীৱনৰ ভৱিষ্যত জড়িত হৈ আছে। এই ভুৰুকা শব্দটোত তেওঁলোকে সপোন ৰচিছে। কি এই ভুৰুকা সম্পূৰ্ণ আপোনালোকক দেখুৱাম, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ভুৰুকা আপোনালোকে দেখিছে চানমাৰী ফ্লাইঅভাৰৰ তলত, গতিকে এবাৰ ভুৰুকালৈ আহিবই, নহাকৈ নাথাকিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কাৰণ ল'ৰাজনক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব লাগিব। যিটো সময়ত আমি নিবনুৱাসকলক লৈ চিন্তা কৰি আছোঁ, সেই নিবনুৱাসকলৰ মাজৰে এজন শিক্ষিত নিবনুৱাই এনে এটি কাম কৰিছে, আপোনালোকেও ভাবি আচৰিত হ'ব। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সম্পূৰ্ণকৈ, আৰু ভুৰুকাৰ ভিতৰলৈ আমি সোমাই যাওঁ। আৰু এতিয়া মই ভুৰুকাৰ ভিতৰলৈ সোমাই আহিছোঁ। ভুৰুকাৰ আমাৰ মই আপোনালোকক অকণমান আগতে কৈছিলোঁ, যিজন ল'ৰাই ভুৰুকা ষ্টাৰ্ট কৰিছে, ভুৰুকা আৰম্ভ কৰিছে, তেওঁ মাতৃৰ সৈতে ভুৰুকা আৰম্ভ কৰিছে। আমি তেওঁৰ সৈতেও কথা পাতিম। তেওঁ ইয়াত আজি উপস্থিত আছে আৰু তেওঁৰ মাতৃও আছে। আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। ভুৰুকা কি হয়, কিহৰ কাৰণে খুলিবলৈ আহিছে এজন ছাত্ৰ, যিজন ছাত্ৰই ৰাজনীতি বিজ্ঞান বিভাগত MA ফাৰ্ষ্ট ক্লাছ লৈছে, তেওঁ গুৱাহাটীৰ চানমাৰী ফ্লাইঅভাৰৰ তলত এনেদৰে নিজকে সংস্থাপিত কৰিছে। কোনো চাকৰিৰ কাৰণে ৰৈ থকা নাই। যিটো সময়ত আপোনালোকে ভাল পাব যে যিটো সময়ত নিজৰ মাক দেউতাকে টকাৰ বিনিময়ত উচ্চ শিক্ষা দিবলৈ চেষ্টা কৰিছে, বা কিছুমান ঘোটালা কৰি পেলাই তেওঁলোকক শিক্ষা দিবলৈ চেষ্টা কৰিছে, চিট দিছে, JEEৰ দৰে চিট দিছে, NETত চিট দিছে, কিন্তু সেই সময়ত এনেদৰে এজন ছাত্ৰই নিজৰ জীৱনটো সংস্থাপিত কৰিছে কষ্টৰে। গতিকে আমি তেওঁলোকৰ লগত কথা পাতিম। আমাৰ সৈতে উপস্থিত আছে ভুৰুকাৰ বিদ্যুৎ, আমাৰ লগত উপস্থিত আছে। মই বিদ্যুতৰ ওচৰলৈ যাম। বিদ্যুৎ আছে, বিদ্যুতক আপোনালোকক দেখুৱাইছোঁ। ইয়াত বিদ্যুৎ উপস্থিত আছে, মোৰ লগত বিদ্যুৎ আছে। আমি বিদ্যুতৰ লগত কথা পাতিম। গতিকে ইয়ালৈ বহুত মানুহ আহি থাকে। বিদ্যুতৰ সৈতে এতিয়া আমি বিদ্যুতৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম। ৰ'ব বিদ্যুতৰ সৈতে কথা পাতিম। তাৰ আগতে আপোনালোকক আজি ইণ্ট্ৰ'টো দিয়াই নাই। হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু আপোনালোকৰ ইউটিউব চেনেল চিন্তুছ ব্লগ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাবই, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কাৰণ বেল আইকনটো দবালেহে আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবলৈ পাব, বা অন্যান্য মোৰ ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যন পাব। গতিকে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড শ্বেয়াৰ। মই এতিয়া বিদ্যুতৰ লগত ভুৰুকা নামটোৱে কিবা একদম খাটি অসমীয়া ফিল এটা দিয়ে। আপোনালোককো দিছে চাগে, মোকো দিছে। গতিকে মই বিদ্যুতৰ পৰা সুধিব বিচাৰিছোঁ যে ভুৰুকা নামটো তেওঁ কিয় চইচ কৰিলে, কেনেকৈ চইচ কৰিলে? ভুৰুকা নামটো প্ৰথমতে বিভিন্ন নাম চোৱা গৈছিলে। এনেকৈ কি নাম দিম, কেনেকৈ হ'ব নামবোৰ, বা অসম আৰু গুৱাহাটীৰ লগত ৰিলেটেড হৈ থাকিলে, গুৱাহাটী বুলি নহয়, অসমৰ জাতীয় স্বাৰ্থ এনেকুৱা লগত জড়িত হৈ থাকিলে বেছি ভাল বুলি মই ভাবিছিলোঁ, যিহেতু কনচেপ্টটোৱে এনেকুৱা আছিল লাৰু পিঠাৰ লগত। তাৰপিছত আহিলে যে বিভিন্ন নাম চালোঁ নহয়, তাৰপিছত দেখিলোঁ যে অসমৰ বিহুকেইটাক লৈ কিবা এটা কৰিব পাৰি। তাত ৰঙালীটো আগত দিলে নামটো নিমিলে, সেইটো হেৰি নহয়, সামঞ্জস্য নাথাকে। তাত ভোগালীটো আগত আনি দিওঁতে BHU RU এনেকৈ দিলে কঙালী, তাৰপিছত লাষ্টত তাত ভুৰুকা হৈ গ'ল। তাৰপিছত ভিতৰত দেখিলোঁ যে যিটো আছিলে, Oটো কাটি BHO আৰু Oটো নোহোৱা কৰি Uটো লগাই সৰু যিটো মাটি পাত্ৰ থাকে সেইটো মিনিং কৰা হৈছে। এতিয়া ভুৰুকাৰ লেটাৰকেইটাই BH R আৰু K আৰু A, ভোগালী, ৰঙালী, কঙালী, এছাম, আৰু লগতে সৰু মাটি পাত্ৰ দুটা বুজায়। গতিকে ভুৰুকা শব্দটোৰ মিনিংটো আপোনালোকে গম পালে, কিহৰ কাৰণে বিদ্যুতে ভুৰুকা দিলে এইখনৰ নাম। ছেকেণ্ডলি, এইখন ষ্টাৰ্টিং হোৱাৰ এটা বৰ ডাঙৰ ইতিহাস বিদ্যুতৰ পৰা মই অকণ জানিব পাৰিছিলোঁ, যে কা আন্দোলনৰ সময়তে বিদ্যুতৰ চিন্তা আছিলে ভুৰুকা ষ্টাৰ্ট কৰা। কিন্তু কথাটো হ'ল, কা আন্দোলন কৰি বহুতে ৰাজনৈতিক দলত যোগদান কৰিলে। কা আন্দোলনৰ সময়ত কৰ্মমুখী হ'ল বিদ্যুৎ। গতিকে বিদ্যুতৰ এই কৰ্মযাত্ৰা আমি শুভকামনা দিছোঁ, আপোনালোকেও শুভকামনা দিব। আৰু শুভকামনাৰ কাৰণে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু বিদ্যুতক যিমান লাগে সিমানখিনি আপোনালোকে সহায় কৰিব। সহায় বেলেগ একো কৰিব নালাগে, আপোনালোক কেৱল ভুৰুকালৈ আহিব। ভুৰুকাত আহি আপোনালোকে পিঠা পনা, চাহ, ইয়াততো কি পায় বিদ্যুতে ক'ব, আৰু মই আপোনালোকক গোটেই ৰেচিপিখন দেখুৱাই দিম, কি ইয়াত পায় সেইসমূহ দেখুৱাম। তোমাক মই সুধিব বিচাৰিছোঁ যে
বিদ্যুতে পলিটিকেল ছায়েন্সত ফাৰ্ষ্ট ক্লাছ লৈ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰিছে, গতিকে তেওঁ ফাৰ্ষ্ট ক্লাছ লৈ ভুৰুকা খুলিছে। এইটো কিয় মন গ'ল তোমাৰ ভুৰুকা খোলাৰ? ভুৰুকা কনচেপ্টটো আগৰ পৰাই আছিলে, 2016 পৰাই আছিলে, কিন্তু তাতকৈও ডাঙৰ কথা যে সৰুৰ পৰা মোৰ নিজাকৈ কিবা এটা কৰাৰ ইচ্ছা আছিলে। চাকৰিৰ এটা প্ৰেছাৰ জেনেৰেলি আমাৰ সমাজত যিটো থাকে যে প্ৰেছাৰ চাকৰি কৰিব লাগে, আমি চাকৰিমুখী সমাজতে জন্ম পাইছোঁ আমি। এতিয়া সেনেকুৱা এটা নথকা নহয় মোৰ ঘৰখনতো, আনতকৈ ব্যতিক্ৰম নহয় মানে। ষ্টিল মোৰ খুৰা ব্যতিক্ৰম নহয়, মায়ে একো নকয় কাৰণ দেউতা নাই যেতিয়া। তোমাৰ ক্ষেত্ৰত চাগে মায়ে বহুত ছাপোৰ্ট কৰিছে? একদম একদম ফুল ছাপোৰ্ট, প্ৰতিটো ক্ষেত্ৰতে চাগে একদম ছাপোৰ্ট আছে। একদম co-founder মানে ভুৰুকাৰ co-founder। আমি তেওঁৰ মাতৃৰ সৈতেও কথা পাতিম, কিন্তু মানে বিদ্যুতক এটা কথাৰ কাৰণেই ভাল লাগিছে যে ইমান শিক্ষা গ্ৰহণ কৰি সচৰাচৰ মানুহে এই ভুৰুকাৰ দৰে খাটি অসমীয়াৰ চিন্তা কৰিবলৈ অকণ টান পায়, ভুৰুকাৰ দৰে চিন্তা কৰিবলৈ টান পায়। বেলেগ বেলেগ চিন্তা কৰে, বেলেগ ডাঙৰ ব্যৱসায়ৰ কথা ভাবে। এনেকৈ ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰাটো আচলতে এটা ডাঙৰ চাইন। এইটো বহুতে কৰিবলৈ টান পায়, কিন্তু বিদ্যুতে কৰিছে, সাহস কৰিছে। ভুৰুকা খোলাৰ ক্ষেত্ৰত তোমাৰ কিবা অসুবিধা হৈছিল নেকি? অসুবিধা তেনেকৈ হোৱা নাছিল, পইচা পাতিটো নাই বাৰু। মোৰ নিজৰ বুলিবলৈ 2000 টকা মূলধন। মই লাষ্ট গুৱাহাটী ইউনিভাৰ্চিটিত ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে আছিলোঁ প্ৰায় 2 বছৰ। তাৰপিছত মই ওলোৱাৰ পিছত মোৰ 2000 এটা মই ৰাখি থৈছোঁ যে ভুৰুকাত মোৰ নিজৰ বুলি লগাম আৰু। মাজৰখিনি বহুত কষ্ট হৈছিলে চলিবলৈ 2-3 মাহ। তাৰপিছত সেই 2000 টকা মোৰ নিজৰ, আৰু বাকী গোটেই মোৰ লগৰ বন্ধু বান্ধৱ আছে। কোনোবাই যদি 50,000 দিছে, কোনোবাই 1 লাখ পৰ্যন্ত দিছে। এনেকৈ যিমান পাৰিছোঁ এনেকৈ ফাণ্ডবোৰ আহিছোঁ। বেলেগ কোনো নাই, মোৰ একদম যিখিনি মানে একদম ক'ৰ ফ্ৰেণ্ড, প্ৰায় 5-6জন ক'ৰ ফ্ৰেণ্ডে মোক হেল্প কৰিছে। আৰু মানে বন্ধুৱে সহায় কৰে যে প্ৰমাণটো বিদ্যুতৰ ক্ষেত্ৰত হৈছে। গতিকে তোমাৰ গোটেই বন্ধুবিলাকে তোমাক সহায় কৰিছে, যিকেইজন তোমাৰ খুব ঘনিষ্ঠ। ভাল লাগিছে সেইটো কথা। নেক্সট তোমাক মই এটা জানিব বিচাৰোঁ তোমাৰ শিক্ষাৰ কথা। মানে তোমাৰ ঘৰ ক'ত, অৰিজিনেলি তুমি ক'ত শিক্ষা গ্ৰহণ কৰিছা, ক'ত শিক্ষা গ্ৰহণ কৰিছা, কি ধৰণৰ কথা সেইটো অকণমান জনাই দিলে ভাল পাম। প্ৰথম কওঁ যে শিক্ষাত মই একদম বেয়া, কিন্তু শিক্ষাৰ ক্ষেত্ৰত মই একদম বেয়া। মোৰ হাইস্কুল হৈছিলে মোৰ ডিপিলা, মোৰ ঘৰ দৰং। বেয়া বুলি কৈছে, বেয়া ল'ৰাতে ফাৰ্ষ্ট ক্লাছ পায়, গতিকে আপোনালোকে ভাবক ভাল হ'লে কি পাব। না, ঠিক তেনেকুৱা নহয় বাৰু। প্ৰথম কথা হ'ল মই ডিপিলাত পঢ়িছিলোঁ, মোৰ দৰং ডিষ্ট্ৰিক্টৰ ডিপিলাত ঘৰ। হাইস্কুল তাতে কৰিলোঁ, আৰু তেতিয়া মানে একদম বেয়াই আছিল মই পঢ়াত, একদম বেয়া বুলি নিজকে স্বীকাৰ কৰোঁ। হায়াৰ ছেকেণ্ডাৰী কৰিলোঁ চিপাঝাৰত, মই প্ৰায় 10 কিলোমিটাৰ আগবাঢ়ি আহিলোঁ। চিপাঝাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়িলোঁ, আৰু তাৰ পৰা 20 কিলোমিটাৰ আগবাঢ়ি মই কলেজ গ'লোঁ, মঙলদৈ কলেজ। কিন্তু মঙলদৈ কলেজ মোৰ টাৰ্ণিং পইণ্ট হয় লাইফৰ কাৰণে, কাৰণ তাতে মই মোৰ যি ডিপাৰ্টমেণ্টৰ ছাৰ আছিলে পলিটিকেল ছায়েন্সৰ, ইচ্ছাৰাম নাথ ছাৰ ক'বই লাগিব মই, অনুপম ঠাকুৰী আৰু বৰ্ণালী বাইদেউ, বৰ্ণালী ডেকা, তেওঁলোকে মোক ইমান বেছি সহায়। ডিবেট ছেক্ৰেটাৰী হৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটি। ছেক্ৰেটাৰী হৈছে যিহেতু জানে, গতিকে তাৰ কথা কোৱাৰ ষ্টাইল ইমান অমায়িক। গতিকে এনেকুৱা এজন ল'ৰা, এনেকুৱা এজন যুৱকে যে জীৱনত শিখৰতালৈ যাব পাৰিব, সেইটো মোৰ বিশ্বাস আছে। ভুৰুকাক বিশ্বৰ এটা ব্ৰেণ্ড কৰিবলৈ তোমাৰ ইচ্ছা আছে চাগে? এইটো চবৰে থাকে বাৰু, এইটো ভুৰুকা বুলি নহয়, সপোন সকলোৰে থাকে। সপোন পূৰণ কৰিবৰ কাৰণে সহায় কাৰ লাগিব? সহায় প্ৰথম কথা হ'ল ৰাইজৰ লাগিব, অসমবাসী লাগিবই। আৰু অসমবাসী ইম'চনেলি নহয়, মই অসমীয়া কেৱল পিঠা পনা অসমবাসীৰ হয় সেইটো কথা নহয়, এইটো অসমবাসী, মানে অসমীয়াবাসী বুলি কোৱা নাই, অসমীয়া ভাষাভাষী বুলি মই কোৱা নাই, অসমবাসী যিকোনো। আছে আমাৰ বিদ্যুতৰ মাতৃ, গতিকে বিদ্যুতৰ মাকৰ সৈতে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক শুভেচ্ছা দিছোঁ, কাৰণে শুভেচ্ছা দিছোঁ। আশা কৰিছোঁ আপোনালোক আগবাঢ়ি যাওক। দ্বিতীয়তে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ ল'ৰাটোক আপুনি শিক্ষা ইমানখিনি দিলে, নিশ্চয় বহুত কষ্ট হৈছিল। আপুনি অকলশৰে কৰিবলগীয়া হৈছে। দেউতাক 2007 চনতে ঢুকাইছে। 2007 চনতে দেউতাক ঢুকাইছে, গতিকে তেতিয়াৰ পৰা আপুনি কষ্ট কৰিব লগা হৈছে। হয়। নেক্সট আপোনাৰ এই ভুৰুকা খোলোতে আপোনাৰ ল'ৰাটোক বিদ্যুতক মানে আপুনি ইনস্পায়াৰ আপুনিয়ে কৰিছিল নেকি? নহয়, সি তাৰ মানে মাষ্টাৰ ডিগ্ৰী পাছ কৰি উঠি সি এই কামটো কৰিব ইচ্ছা কৰিলে। ময়ো ভাবিলোঁ যিহেতু এই দিনত চৰকাৰী চাকৰি পোৱাটো আমাৰ নিচিনা মানুহৰ সম্ভৱপৰ নহয়, গতিকে ভাবিলোঁ যিহেতু ল'ৰাই ইচ্ছা কৰিছে, চাকৰিক আশা নকৰি, গতিকে এনেকুৱা কামটোত যদি আমি কৰি যাওঁ তেতিয়াহ'লে ভাল হ'ব বুলি ময়ো ভাবিলোঁ। ভাবি আৰু তাক কৈছোঁ, তাক মানে আগবাঢ়িব দিলোঁ আৰু বস্তুটোত। তাৰপিছত এনেকৈ সি আগবাঢ়িলে, আৰু ময়ো তাক যিখিনি পাৰোঁ মোৰ ফালৰ পৰা যেনেকৈ পাৰি মানে ময়ো সহায় কৰি আহি আছোঁ, আৰু মানে পাৰালৈকে সহায় কৰি যাম আৰু
এনেকৈ ভাবিছোঁ আৰু গতিকে এবাৰ আপোনালোকে চিন্তা কৰক যে 2007 চনতে দেউতাক ঢুকাইছিলে বিদ্যুতৰ, তেতিয়াৰ পৰা বিদ্যুতৰ মাতৃয়ে, আপোনাৰ নামটো? বিনা কলিতা। বিনা কলিতা। অঁ। বিনা, এতিয়া আপুনি আমাৰ যিসমূহ ৰাইজ আছে, যিসমূহ মানুহ আছে পিঠা পনা খাই ভাল পায়, ইয়াতে কি কি পিঠা পায় আপুনি কৈ দিয়কচোন। ইয়াতে টেকেলি পিঠা, তিল পিঠা, নাৰিকল পিঠা, নাৰিকলৰ লাড়ু, মুহুৰা পিঠা, কল পিঠা, এনেকৈ দি আছোঁ আৰু। চাহৰো বহুত ভাগ আছে, চাহৰ কিমানটা ভাগ আছে মই আপোনাক এনেকৈ গন্তি কৰি ক'ব নোৱাৰোঁ। বহুত ভাগ আছে, স্মল মিডিয়াম লাৰ্জ, মানে 3টা পৰ্যায়ত আছে। 3টা পৰ্যায়ত আপুনি বিভিন্ন চাহ পাব। গতিকে ইয়ালৈ আহিবই চাহ খাবলৈ। এই বস্তুখিনি পিঠা পনা আপুনি নিজে বনায়? মই নিজে বনাওঁ, আৰু কেতিয়াবা মানে অৰ্ডাৰ চৰ্ডাৰ হ'লে মোৰ অলপ অসুবিধা হয়, তেতিয়া এজনী বাই হেৰি কৰা যায়, কিন্তু মই নিজে বনাওঁ পৰালৈকে। পাই থকা পাই থকা হয়, অৰ্ডাৰ পাই। গতিকে ভাবক ইমান কম দিনতে অৰ্ডাৰ পাবলৈও সক্ষম হৈছে। মই ভাবোঁ চানমাৰিত এইখন মানে গুৱাহাটীত, অসমত এটা ব্ৰেণ্ড নিশ্চয় হ'ব। ভুৰুকা এটা ব্ৰেণ্ড হ'বই। গতিকে এই ব্ৰেণ্ড কৰাত আপোনালোকৰ সহায় লাগিব। ভুৰুকাত থকা চাহৰ লিষ্টখন আপোনালোকে এবাৰ চাওক। ইয়াতে লিখা আছে স্মল, মিডিয়াম আৰু লাৰ্জ, SML। গতিকে স্মল, মিডিয়াম, লাৰ্জ আছে। এইসমূহ আপোনালোকে দেখিব। নিয়মীয়া গাখীৰ চাহ 10 টকা, আদা চাহ, তাৰপিছত ডালচেনি চাহ, ইলাচি চাহ, মছলা চাহ, আদা ইলাচি চাহ, চকলেট চাহ, ভুৰুকা চাহ, বা এইটো সাংঘাতিক স্পেচিয়েল নেকি। তাৰপিছত গুড়ৰ চাহ, ইয়াতে আৰু আছে আপোনাৰ ৰঙা চাহ, নেমু চাহ, পুদিনা চাহ, নেমু পুদিনা চাহ, গ্ৰীণ চাহ, অৰ্থডক্স, বেল, তুলসী, মাই গড কিমান আছে ভাবিলে আচৰিত লাগে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17বিধ চাহ আছে। এইখনত 17বিধ চাহৰ হিচাপ আছে। গতিকে 17বিধ চাহ খাবলৈ আপোনালোক আহক, ভুৰুকালৈ আহক।